মেকআপটো কেনেকুৱা লাগে হেল্ল' এভৰিৱান ঈদ মুবাৰক আজি যিহেতু ঈদ হয় চ' ভ্লগটো ৰাতিপুৱাৰ পৰাই ষ্টাৰ্ট কৰিলোঁ দৌৰাদৌৰিকৈ আৰু ইপিনে আব্বাহঁত যাব ওলাইছে নামাজলৈ ঈদ মুবাৰক মামা পর্যন্ত কামা আইৰাও ৰেডি একদম গা পা ধুই পেলাই ওলে 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 তাইও একদম আজি মানে ৰাতিপুৱাই উঠিছে এতিয়া তাইক অকণমান কিবা খুৱাই টোপনি লগাই দিম তাৰপিছত ৰেডি কৰাই দিম আৰু ভাবিছোঁ দেখিছেনে উৎপাত দেখিছেনে मेरा नाम करे काला सन लग में मेरा दुलारा গাইজ মই একদম ভিডিঅ'ৰ কথা পাহৰি গৈছিলোঁ মানে আইৰাক টোপনি লগাব আহি পেলাই মই নিজে শুই পৰিলোঁ আৰু উঠি পেলাই চাওঁ যে আম্মা গোটেই বনাই থৈ দিছে আজি বেয়া লাগিছে অকণমান মই হেল্প কৰিব পৰা নাই কিন্তু আম্মা ভাবিছে যে মানে ৰাতি দেৰিকৈ শুইছোঁ মই তাৰ কাৰণে মাত লগোৱা নাই আৰু তাৰপিছত ভাবিছিলোঁ আপোনালোকৰ লগত মানে শ্বেয়াৰ কৰিম কি বনাইছোঁ কি কৰিছোঁ কিন্তু উল্টা হৈ থাকিলে বাৰু একো নাই এতিয়া ভাবিছোঁ অকণমান মই ৰেডি হওঁ মানে গোটেইবিলাককে ৰেডি হ'ব কৈছোঁ অলপ ওলাই যাম দেখুৱাম আপোনালোকক কি কৰোঁ কি নকৰোঁ ভাবিছোঁতো বহুত কিবা কিবি আৰু আজিকালি কি হৈছে জানেনে মই যেতিয়াৰ পৰা ইউটিউব ষ্টাৰ্ট কৰিছোঁ মই মানে ফটোজ প্লাছ ৰীল ইনষ্টাগ্ৰামৰ কাৰণে মই মানে বনাব পাহৰিয়ে থাকোঁ এইফালে সেইটো কৰোঁতে এইটো পাহৰি থাকোঁ চ' তাৰ কাৰণে মই বেছি আপডেট দিবই নোৱাৰোঁ মানে মোৰ বাকী একাউণ্টত বাৰু আজি ট্ৰাই কৰিম আৰু ভাবিলোঁ যে মেকআপ কৰিম যিহেতু অলপ সেইটো আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ কি নকৰোঁ তেনেকুৱা একো ভাবা নাই মানে লাইট সেইটোৱে ডিঙিটো স্কিপ নকৰিব ডিঙিত লগাবই আপুনি মুখত যি লগায় ডিঙিটোত লগাব মানে কিছুমানে ডিঙিত লাষ্টত লগায় বাট মই মানে সেইটো লাইট নকৰোঁ কাৰণ তেতিয়াহ'লে স্কিনৰ কালাৰটো আৰু ডিঙিৰ কালাৰটো আপোনাৰ মেটচ নকৰে চ' যিমানখিনি পাৰে ডিঙিটো লগাই যাব যি লগায় মানে ফেচত ৰাতি টোপনি নহয় তাৰ কাৰণে বহুত ডাৰ্ক চাৰ্কল হৈ গৈছে সেইটোৱে থাকি আছে হৈ গ'ল মোৰ ফাউণ্ডেশ্যন লগোৱা আৰু মই বেলেগ কনচিলাৰ বা কিবা তেনেকুৱা একো নলগাওঁ কাৰণ মানে যিমান প্ৰডাক্ট মই ভাবোঁ ইউজ কৰোঁ মই মানে কি লাগে বা মানে ভাল নালাগে এতিয়া যিমান কম ইউজ কৰোঁ এনেকুৱা লাগে যে মোৰ এইটো ছেকেণ্ড স্কিন তাৰ কাৰণে আইশ্বেডো লগোৱা হৈ গৈছে মই কাজল আৰু আইলাইনাৰ নলগাওঁ মাস্কাৰাই লগাওঁ
হৈ গ'ল এতিয়া নেক্সট চলো হাইলাইট আৰু জাষ্ট ইনাৰ কৰ্নাৰত বেছি নহয় জাষ্ট অকণমান মোৰ অলমষ্ট হৈ গৈছে এতিয়া মই অকণমান পাউডাৰ ব্লাছটো লগাম ৱাও তাৰপিছত লাহেকৈ হৈ যাব আৰু একদম অকণমান এতিয়া মই লগাব গৈ আছোঁ লাষ্ট লিপষ্টিক দেখিছেনে এইটো কিমানখিনি আছে এইটো মানে আৰু ল'ব লাগিব মই এইটো সেইটোৱে কালি যিটো আপোনালোকক দেখাইছিলোঁ 660 মেবলিনৰ সেইটোৱে মই সদায় লিপষ্টিক লগাই এনেকৈ আঙুলিৰে ঠিক কৰি নলোৱালৈকে মোৰ ভাল নালাগে বহুত হেভি হেভি যেন লাগে বেলেগ আৰু আজি লিপ লাইনাৰ একো লগোৱা নাই বাছ আৰু এইটো শ্বেড মানে আপোনাৰ চব কাপোৰৰ লগতে গুচি যায় মানে ৰেডি আৰু এতিয়া ভাবি আছোঁ চুলিটো কি কৰোঁ এনেকৈ থৈ দিওঁ নেকি কাৰণ টাইমো নাই এতিয়া দেৰি হৈ গৈ আছে আইৰাকো ৰেডি কৰাই দিব আছে মই লগ পাই আছোঁ আপোনালোকক মেকআপটো কেনেকুৱা লাগিছে জনাব আৰু চুলিটো মই ষ্ট্ৰেইটে ৰাখিলোঁ আৰু এটা কথা বহুতে চাগে নাজানে মই মেকআপ আৰ্টিষ্টো হয় আপোনালোকৰ যদি ব্ৰাইডেল বা পাৰ্টি মেকআপৰ কাৰণে কিবা কণ্টেক্ট কৰিব লাগে দেন মোক কৰিব পাৰে আমি ওলাই আহিছিলোঁ কিন্তু আমাৰ ওচৰতে পাৰ্ক এটা আছিলে আইৰাকো অকণমান মানে ঘূৰাবৰ কাৰণে কিন্তু আজি ইমান মানুহ নহয় নোসোমাই পেলাই গুচি গৈ আছোঁ আকৌ ফটো চটো উঠো কেইটামান Amma. Aira. Sa. Aira. Oh, I love you, Mama. Oi, gol. Oh. Mami kita mama di dia. আজি আমি তেনেকুৱা একো কৰা নাই আৰু ক'তো ওলাইও যোৱা নাই কাৰণ ইমান দিন ৰোজা চলি আছিলে প্লাছ বাম্মা আৰু মোৰ হাজবেণ্ডে গোটেইকেইটাই মানে ৰোজা ৰাখি আছিলে মানে আজি ৰেষ্টে লৈ আছে শুয়ে আছে জাষ্ট খালি আইৰাক কাপোৰ এযোৰ পিন্ধাই আৰু মই অকণমান ষ্টাইল কৰি পেলাই তলত ফটো কেইটামান ল'ব ভিডিঅ' কেইটামান ল'বহে অহাৰ নিচিনা হৈছে প্লেনিং কৰি আছোঁ আমি এই দুদিন এদিনৰ ভিতৰত অকণমান ওলাই যাম আৰু ফটো লোৱা নাই ভিডিঅ' লৈছোঁ মই ধুনীয়া হৈছে ব'লা আমাৰ বহুত বতাহ এয়া ৰাতি 12 বজাত আইৰাৰ অৱস্থা মামা চ' গাইজ আজি তেনেকৈ একো ভিডিঅ' লোৱা নহ'ল কাৰণ আজি আমাৰ মানে গোটেইবিলাকৰে কথা পাতোতে ৰাতি 12টা বাজি গ'ল তো এতিয়া ভাবি আছোঁ মই এতিয়া কি মানে ভিডিঅ' ল'ম আৰু তাৰ মাজত মোৰ অকণমান কামো আছিলে সেইবোৰো কৰিলোঁ আশা কৰিছোঁ আপোনালোকে আজিৰ ব্লগটো চাই ভাল পাব নেক্সট ব্লগত লগ পাম বাই